ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে তোমালোকৰ বিজ্ঞানৰ ৩ নং অধ্যায় হাঁচলেখিক আঁহ আৰু প্লাষ্টিক পাঠটোৰ এটা অংশ বিজ্ঞান কুইজ আকাৰে আলোচনা কৰিছিলোঁ। আজি আমি পুনৰবাৰ সম্পূৰ্ণ পাঠটো মূল কথাকেইটা কম সময়ৰ ভিতৰতে চাই লওঁ আহাচোন। পাঠটোৰ নাম আছিলে হাঁচলেখিক আঁহ আৰু প্লাষ্টিক। ইয়াত সংশ্লেষিকৰ পৰা সংশ্লেষণ শব্দটো আহিছে আৰু সংশ্লেষণ মানে হৈছে সংযোজন, সংলগ্ন বা একাধিক পদাৰ্থৰ মিশ্ৰণ কৰি প্ৰস্তুত কৰা। তাৰমানে কিছুমান ৰাসায়নিক পদাৰ্থৰ গোট লগ লগাই সংযোজন কৰি সংলগ্ন কৰি এই আঁহবিধ প্ৰস্তুত কৰা হয়। এতিয়া আঁহৰ সংজ্ঞা আমি পাই আহিছোঁ। আঁহ কি আগতে পাই আহিছোঁ। চুলি সদৃশ কিছুমান বিশেষ গঠন আৰু এইবোৰ পকাই সূতা প্ৰস্তুত কৰা হয় আৰু সেই সূতাৰ পৰা কাপোৰ প্ৰস্তুত কৰা হয়। হাঁচলেখিক আঁহৰ আৰু দুটা নাম আছে, তোমালোকে মনত ৰাখিবা। মানৱ সৃষ্ট আঁহ আৰু কৃত্ৰিম আঁহ। মানুহে প্ৰস্তুত কৰাৰ কাৰণে এইটো মানৱ সৃষ্ট আঁহ বুলি কোৱা হয় আৰু যিহেতু কাৰখানাত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়, এইবোৰ প্ৰাকৃতিকভাৱে পোৱা নাযায়, গতিকে সিহঁতক কৃত্ৰিম আঁহ বুলিও কোৱা হয়। তেতিয়াহ'লে আমি এতিয়া বুজিম হাঁচলেখিক আঁহ, মানৱ সৃষ্ট আঁহ, কৃত্ৰিম আঁহ হৈছে একেলগ কৰি প্ৰস্তুত কৰা কিছুমান সৰু সৰু ৰাসায়নিক গোটৰ বা এককৰ শৃংখল। এনেধৰণৰ সৰু সৰু ৰাসায়নিক গোট বা এককবোৰ লগ লগাই প্ৰস্তুত কৰা ডাঙৰ গোট বা ডাঙৰ এককবোৰক পলিমাৰ বা বহুযোগী বোলে। এতিয়া পলিমাৰ শব্দটোত দুটা শব্দ সোমাই আছে, পলি আৰু মাৰ। পলি মানে হৈছে বহুত আৰু মাৰ মানে হৈছে অংশ বা গোট। তাৰমানে এক কথাত পলিমাৰ বুলি ক'লে বহুত ৰাসায়নিক গোট একেলগ কৰি বা একেলগ হৈ সৃষ্টি হোৱা এটা হাঁচলেখিক গোট আৰু সেই হাঁচলেখিক গোটবোৰ লগ লগাই আঁহ প্ৰস্তুত কৰা হয়। আকৌ এই পলিমাৰবোৰ প্ৰস্তুত হয় মনোমাৰ লগ লাগি। মনো মানে এটা আৰু মাৰ মানে অংশ বা গোট, মানে এটা এটা তেনেধৰণে কেইবাটাও মনোমাৰ লগ লাগি পলিমাৰ গঠিত হয় আৰু পলিমাৰ বহুত লগ লাগি পেলাই হাঁচলেখিক আঁহ গঠন হয়। তোমালোকে কথাটো মনত ৰাখিবা। তাৰমানে তোমালোকক যদি এতিয়া এপাহ ফুলৰ লগত সংগতি ৰাখি কথাটো কওঁ, ফুলৰ পাহিবিলাক হ'ব মনোমাৰ। এটা ফুলত কেইবাটাও পাহি থাকিব পাৰে আৰু সেইকেইটা হ'ব, প্ৰত্যেকটো পাহি হ'ব মনোমাৰ। আৰু সেই যদি ফুলপাহত 5টা পাহি থাকে তেতিয়া 5টা মনোমাৰ হ'ব আৰু সেই 5টা মনোমাৰ লগ লাগি ফুলপাহ গঠন হৈছে আৰু ফুলপাহ হ'ব পলিমাৰ। আৰু সেই তেনেকৈ বহুত ফুল লগ লগাই যদি এডাল মালা বনোৱা হয় তেতিয়াহ'লে সেইডাল হ'ব আঁহ। তাৰমানে আঁহ প্ৰস্তুত কৰিবলৈ হ'লে মনোমাৰ আৰু মনোমাৰ লগ লগাই পেলাই পলিমাৰ, পলিমাৰ লগ লগাই পেলাই আঁহ প্ৰস্তুত কৰা হ'ব। এতিয়া আমি চাওঁ হাঁচলেখিক আঁহৰ প্ৰকাৰ। হাঁচলেখিক আঁহ কেইবা প্ৰকাৰ আছে। প্ৰথমবিধ হৈছে ৰেয়ন। ৰেয়ন প্ৰস্তুত কৰা হয় কাঠৰ মণ্ডৰ পৰা। কাঠৰ মণ্ড মানে কাঠৰ গুড়ি। তোমালোকে কাঠ যেতিয়া ফালে তেতিয়া নিশ্চয় দেখিছা সেই গুড়িবোৰ তলত পৰি যায়। সেই তেনেকুৱা কাঠৰ গুড়িবোৰৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে ৰেয়ন প্ৰস্তুত কৰা হয় আৰু ইয়াক কৃত্ৰিম পাট সূতা বুলি কোৱা হয়। পাট সূতা বহুত ব্যয়বহুল হয়, যিটো আমাৰ পাটপলুৰ বাঁহটোৰ পৰা আহৰণ কৰা হয় আৰু সেই পাট সূতা বহুত দামী, সকলোৱে সেইবোৰ কিনিব নোৱাৰে আৰু তাৰ পৰা প্ৰস্তুত কৰা কাপোৰবোৰ বহুত ব্যয়বহুল হয়। গতিকে বিজ্ঞানীসকলে চিন্তা চৰ্চা কৰি গৱেষণা কৰি সেই পাট সূতাৰ নিচিনা অবিকল এবিধ আঁহ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলে আৰু ইয়াকে ৰেয়ন বুলি কোৱা হয়। আৰু দ্বিতীয়বিধ হাঁচলেখিক আঁহ হৈছে নাইলন। নাইলন কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হাঁচলেখিক আঁহ। তাৰমানে কয়লা, পানী আৰু বায়ুৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই এইবিধ হাঁচলেখিক আঁহ প্ৰস্তুত কৰা হয়। ই হ'ল প্ৰথম সম্পূৰ্ণ হাঁচলেখিক আঁহ। ই প্ৰথম সম্পূৰ্ণ হাঁচলেখিক আঁহ কাৰণ ইয়াত কোনো প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰা নহয়। প্ৰাকৃতিক আগৰটোত ৰেয়নত
প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰা হৈছিলে। নাইলনৰ আঁহবোৰ মজবুত, নমনীয় আৰু অতিশয় পাতল। নাইলনৰ আঁহবোৰ বহুত শক্তিশালী হয় আৰু এইবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। মোজা, ৰছী, তম্বু, টুথব্ৰাছ, গাড়ীৰ ছিট বেল্ট, স্লিপিং বেগ, পৰ্দা, পেৰাচুটৰ ৰছী, শিলাৰোহণৰ বাবে ব্যৱহৃত পেৰাচুট আদি প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰমানে এইবিধ ইমানেই শক্তিশালী যে ইয়াক টানি ছিঙিব নোৱাৰি আৰু তীখাৰ টানেলৰ সমানেই শক্তিশালী বুলি কোৱা হয়। সেইকাৰণে পেৰাচুটৰ ৰছী প্ৰস্তুত কৰিবলৈ বা পৰ্বত বগাবৰ কাৰণে, শিলাৰোহণৰ কাৰণে যিবোৰ ৰছী ব্যৱহাৰ কৰা হয় সেইবোৰত নাইলন ব্যৱহাৰ কৰা হয়। তাৰপিছতে 3 নম্বৰটো আছিলে পলিয়েষ্টাৰ। এষ্টাৰ নামৰ ৰাসায়নিক গোট লগ লগাই প্ৰস্তুত কৰা সাঁচলেখিক আঁহবিধৰ নাম হৈছে পলিয়েষ্টাৰ। তাৰমানে পলিয়েষ্টাৰত থকা বহুযোগীবিধৰ নাম হৈছে এষ্টাৰ। এই এষ্টাৰ বহুত লগ লগাই সাঁচলেখিক আঁহ এবিধ প্ৰস্তুত কৰা হয় আৰু তাৰ নাম দিয়া হৈছে পলিয়েষ্টাৰ। পলি মানে বহুত আৰু এষ্টাৰ মানে এই যিটো পলিমাৰ বা বহুযোগী লগ লগোৱা হয় সেইটোৰ নাম হৈছে এষ্টাৰ। তাৰপিছতে দুবিধ আটাইতকৈ বেছি জনপ্ৰিয় পলিয়েষ্টাৰ হৈছে টেৰিলিন আৰু PET, পেট। পেটৰ সম্পূৰ্ণ নামটো হৈছে পলিইথাইল টেট্ৰাফেথলেট। তোমালোকে মনত ৰাখিবা, পলিইথাইল টেট্ৰাফেথলেট। আৰু পলিয়েষ্টাৰৰ লগত আন ধৰণৰ আঁহ মিহলি কৰি বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰা হয়। যেনে পলিকট, পলিয়েষ্টাৰ আৰু কটন আছে। তাৰপিছতে পলিউল, পলিয়েষ্টাৰ আৰু উল। তাৰপিছতে টেৰিলিন আমি ইতিমধ্যে পাইছোঁ। টেৰিলিন এবিধ পলিয়েষ্টাৰ। এই টেৰিলিনৰ লগত কটন মিহলি কৰি টেৰিকট প্ৰস্তুত কৰা হয়। তাৰপিছতে আন এবিধ সাঁচলেখিক আঁহ হৈছে এক্ৰাইলিক। ই হৈছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ঊণ সূতা। প্ৰকৃত ঊণ সূতা বৰ ব্যয়বহুল হোৱাৰ বাবে এইবিধ কৃত্ৰিম ঊণ সূতা প্ৰস্তুত কৰা হৈছিল। প্ৰকৃত ঊণৰ যিবোৰ সূতা, ভেড়া ছাগলীৰ পৰা আহৰণ কৰি প্ৰস্তুত কৰা ঊণ সূতা, সেইবোৰ বহুত ব্যয়বহুল আৰু তাৰ পৰা প্ৰস্তুত কৰা কাপোৰবোৰ সকলোৱে কিনিব নোৱাৰে। গতিকে কৃত্ৰিমভাৱে এবিধ ঊণ সূতা প্ৰস্তুত কৰা হৈছিলে, ঊণ সূতা সদৃশ। আৰু এইবোৰ চুৱেটাৰ, শ্বল, কম্বল আদি প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰমানে গৰম কাপোৰ প্ৰস্তুত কৰিবলৈ হ'লে এইবিধ আঁহ ব্যৱহাৰ কৰা হয়, যাৰ নাম এক্ৰাইলিক। তাৰপিছতে এতিয়া আছে সাঁচলেখিক আঁহৰ বিশেষত্বসমূহ। সাঁচলেখিক আঁহৰ কিছুমান বিশেষত্ব আছে, বহুত ধৰণৰ সুবিধাও আছে, বিশেষত্ব আছে। সেইবোৰৰ ভিতৰত সাঁচলেখিক আঁহেৰে প্ৰস্তুত কৰা কাপোৰবোৰ সোনকালে শুকায়, কাৰণ এইবোৰে পানী ধৰি ৰাখিব নোৱাৰে। তাৰমানে ইহঁতে পানী ধৰি নাৰাখে, সোনকালে পানী এৰি দিয়ে কাৰণে এইবোৰ আঁহৰ পৰা প্ৰস্তুত কৰা কাপোৰবোৰ অতি সোনকালে শুকায়, কম সময়ৰ ভিতৰতে শুকাই যায়। তাৰপিছতে 2 নম্বৰটো আছে সাঁচলেখিক আঁহেৰে তৈয়াৰী কাপোৰবোৰ সহজে নষ্ট নোহোৱাৰ বাবে বহুত দিন টিকে। এইবোৰ সহজে ভেঁকুৰ বা বেক্টেৰিয়া দৰে অনুজীৱই ক্ৰিয়া কৰিব নোৱাৰে ইয়াৰ ওপৰত, গতিকে সহজে নষ্ট নহয়। তাৰ কাৰণটো হ'ল ইয়াত যিহেতু পানী ধৰি ৰাখিব নোৱাৰি, সেইকাৰণে ইয়াত অনুজীৱই ক্ৰিয়া কৰিব নোৱাৰে। তাৰপিছতে 3 নম্বৰটো হৈছে এইবোৰ কম দামীৰ বাবে সকলো মানুহে ক্ৰয় কৰিব পাৰে, সকলো ধৰণৰ মানুহে এইবোৰ কাপোৰ কিনিব পাৰে। তাৰপিছতে 4 নম্বৰটো হৈছে এইবোৰ সহজে পোৱা যায়, যিকোনো কাপোৰৰ বজাৰৰ পৰা এইবোৰ সংগ্ৰহ কৰিব পাৰি। এইবোৰ একেবাৰে দুৰ্লভ নহয়। এইবোৰ সহজে যিকোনো কাপোৰৰ দোকানৰ পৰা বা কাপোৰৰ বজাৰৰ পৰা সংগ্ৰহ কৰিব পাৰি, সেইকাৰণে এইবোৰ বেছি জনপ্ৰিয়। তাৰপিছতে 5 নম্বৰটো হৈছে এই ধৰণৰ আঁহেৰে তৈয়াৰী কাপোৰবোৰ সহজে যতনাই ৰাখিব পাৰি, বহুত বেছি যতন কৰি ৰাখিবলগীয়া নহয়। আৰু আমি জানো এইবোৰ খটখটীয়া, ইমানকৈ আমি ইস্ত্ৰি বা তেনেকুৱা ধৰণৰ বৰকৈ ধুই নাথাকিলেও হয়, সেইকাৰণে ইয়াক সহজে যতনাই ৰাখিব পাৰি, সহজে নষ্ট নহয়। তাৰপিছতে আমি চাওঁ এতিয়া প্লাষ্টিকৰ বিষয়ে। প্লাষ্টিকবোৰ হ'ল ৰৈখিকভাৱে বা কেতিয়াবা পথালিকৈ সজ্জিত কৰি ৰখা কিছুমান বহুযোগীৰ সমাহাৰ। প্লাষ্টিকবোৰো সাঁচলেখিক আঁহৰ দৰে কিছুমান পলিমাৰ বা বহুযোগীৰ সহায়তে প্ৰস্তুত কৰা হয়, কিন্তু সাঁচলেখিক আঁহবোৰত কি হৈছিলে, এই বহুযোগীবোৰ ৰৈখিকভাৱে বা দীঘলীয়াকৈ ইটোৰ পিছত সিটো সংযোগ কৰি পেলাই প্ৰস্তুত কৰা হৈছিলে। কিন্তু ইয়াতে প্লাষ্টিকৰ ক্ষেত্ৰত ৰৈখিকভাৱেও থাকে আৰু কেতিয়াবা পথালিকৈ সজ্জিত হৈও থাকে। যেনে পলিথিন মানে পলি মানে বহুত আৰু ইথিন। ইয়াত বহুত ইথিন
লগ লগাই পলিথিন প্ৰস্তুত কৰা হয়। পলিথিনৰ বিষয়ে আমি সকলোৱে জানো। তাৰপিছতে প্ৰকাৰ, এতিয়া প্লাষ্টিকবোৰ দুই প্ৰকাৰৰ আছে, থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক। যিবোৰ প্লাষ্টিক গলাই নিজৰ মতে ভাঁজ দিব পাৰি সেইবোৰ হৈছে থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক। আমি এইবোৰ গলাই পেলাই নিজৰ মতে ভাঁজ দিব পাৰোঁ বা এইবোৰ গলাই পুনৰ বেলেগ বস্তু প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, যেনে পলিথিন, PVC ইত্যাদি। তাৰপিছতে 2 নম্বৰটো আছিলে থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক। যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পিছত পুনৰবাৰ গলাই নিজৰ মতে ভাঁজ দিব নোৱাৰি। এনেকুৱা ধৰণৰ প্লাষ্টিকবোৰক আমি কিছুমান পাত্ৰৰ নাল, ছুইচ বৰ্ড এইবোৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এইবোৰক পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এইবোৰ গলাই পুনৰ আন বস্তু প্ৰস্তুত কৰিব নোৱাৰি ইয়াৰ পৰা। উদাহৰণস্বৰূপে বেকেলাইট আৰু মেলামাইন। তাৰপিছতে প্লাষ্টিকৰ সুবিধা। প্লাষ্টিকবোৰক সহজে সাঁচত ঢালি যিকোনো আকৃতি দিব পাৰি। বেছিভাগ প্লাষ্টিককে আমি সাঁচত ঢালি যিকোনো আকৃতি দিব পৰা যায়। তাৰপিছতে বেছিভাগ প্লাষ্টিক পুনৰাৱৰ্তন কৰিব পাৰি। তাৰপিছতে ইহঁতক ইচ্ছা অনুসৰি ৰং কৰিব পাৰি, যিকোনো ৰং কৰিব পাৰি, যিকোনো ৰং দিব পাৰি। তাৰপিছতে ই কম ওজনৰ, ইয়াৰ ওজন কম হয়। এইবোৰ অবিক্ৰিয়ক পদাৰ্থ, এইবোৰ সাধাৰণতে বিক্ৰিয়া নকৰে। সকলো ধৰণৰ বয় বস্তু প্লাষ্টিকৰ পাত্ৰত ৰাখিব পাৰি। তাৰপিছতে এইবোৰ ব্যয়বহুল নহয়, সস্তাতে পোৱা যায়, বেছি টকা পইচা খৰচ কৰিব নালাগে। তাৰপিছতে এইবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। তাপ আৰু বিদ্যুতৰ কুপৰিবাহী আমি ইতিমধ্যে পালোঁ। এইবোৰ কিছুমান পাত্ৰৰ নাল, তাৰপৰা ছুইচ বৰ্ড এইবোৰত ব্যৱহাৰ কৰা হয়। এইকেইটা সুবিধা আছে। এতিয়া প্লাষ্টিকৰ অসুবিধা। প্লাষ্টিকৰ যেনেকৈ বহুতো সুবিধা আছে তেনেকৈ অসুবিধাও আছে। এইবোৰ অপচনশীল পদাৰ্থ। পচনশীল আৰু অপচনশীল তোমালোকে নিশ্চয় বুজিছা কথাটো। পচনশীল যিবোৰ পচি যায়, কিছু দিনৰ পিছত মাটিত পৰি থাকিলে বস্তুবোৰ, যিবোৰ বস্তু পচি যায় সেইবোৰ হৈছে পচনশীল পদাৰ্থ। আৰু কিছুমান বস্তু মাটিত বহুদিন পৰি থাকিলে এইবোৰ পচি নাযায়, সেইবোৰ হৈছে অপচনশীল পদাৰ্থ। এতিয়া প্লাষ্টিকবোৰ হৈছে অপচনশীল পদাৰ্থ। ই সহজে নপচে। ইয়াক দহন ঘটালে অপকাৰী গেছ নিৰ্গত হয়। দহন ঘটালে মানে জ্বলালে অপকাৰী গেছ নিৰ্গত হয়, যিয়ে বায়ু প্ৰদূষণ কৰে। তাৰপিছতে মাটিত পেলোৱাৰ ফলত ইহঁতে মাটিৰ গুণাগুণ নষ্ট কৰে। পানী বা জলাশয়ত এইবোৰ পেলালে জলাশয়ৰ পৰিৱেশ নষ্ট কৰে। নলা নৰ্দমাত এইবোৰ পৰিলে ইয়াৰ স্বাভাৱিক জলপ্ৰবাহত বাধা দিয়ে আৰু আৱৰ্জনাৰ দম বান্ধি ফুটিগন্ধময় পৰিৱেশৰ সূচনা কৰে। তোমালোকে আৰু সংযোগ কৰিব পাৰিবা। তাৰপিছতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত 4R নীতি। 4R মানে 4টা R। এইকেইটা হৈছে ৰিডিউচ মানে হ্ৰাস কৰা, ৰিইউজ পুনৰ ব্যৱহাৰ, ৰিচাইকল পুনৰাৱৰ্তন কৰা, ৰিকভাৰ পুনৰুদ্ধাৰ কৰা। ইয়াত যিবোৰ অপচনশীল পদাৰ্থ প্লাষ্টিকৰ দৰে তেনেকুৱা বস্তুবোৰ আমি যিমান পাৰোঁ হ্ৰাস কৰিব লাগে, ৰিডিউচ কৰিব লাগে, ব্যৱহাৰ কমাব লাগে। আমি যিবোৰ পচনশীল পদাৰ্থ সেইবোৰ বস্তুৰে আমি কিছুমান দৰকাৰী বস্তু বনাব পাৰোঁ। প্লাষ্টিকৰ ঠাইত সেই তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰা উচিত। তাৰপিছতে ৰিইউজ পুনৰবাৰ, আমি উৎপাদন বহুত বেছি নকৰি তেনেকুৱা প্লাষ্টিকৰ দৰে যিবোৰ বস্তু নহ'লেই নহয়, যিবোৰ বস্তুত প্লাষ্টিক ব্যৱহাৰ নকৰিলেই নহয়, তেনেকুৱা বস্তুবোৰক আমি পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি। বাৰে বাৰে একেকেইটা বস্তুকে আমি পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা যায় নেকি সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিব লাগিব। তাৰপিছতে ৰিচাইকল পুনৰাৱৰ্তন কৰা। এই একেটা বস্তুৰে যিখিনি আমি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ সেইখিনি প্লাষ্টিককে পুনৰবাৰ আন কিছুমান বস্তু প্ৰস্তুত কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰপিছতে ৰিকভাৰ পুনৰুদ্ধাৰ কৰা। যিবোৰ বস্তু বেয়া হৈ যোৱাৰ পিছত তাৰ কিছু দৰকাৰী অংশ থাকিব পাৰে আৰু সেই অংশ পুনৰুদ্ধাৰ কৰি পুনৰ কামত লগাব পৰা ব্যৱস্থা কৰিব পাৰোঁ। আমি এইকেইটা ৰিডিউচ, ৰিইউজ, ৰিচাইকল আৰু ৰিকভাৰ, এই 4R নীতি যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কিছু সহায়ক হ'ব। আমি আজি পাঠটো ইয়াতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত পাঠভিত্তিক প্ৰশ্নবোৰ আমি আলোচনা কৰি
ধন্যবাদ।